Hello everyone, welcome back to my another mini vlog. আজি আহিছো এখন টাইলছৰ দোকানলৈ যথেষ্ট ডাঙৰ এখন টাইলছৰ দোকান ইউনিক ষ্টাইলৰ ভেৰাইটিজ কালেকচন কিছুমান ভৰি আছিল দোকানখনত আৰু ইফালে বাবু আৰু দেউতাই টাইলছ চাই আছে আৰু এনেকৈ ইফালে ময়ূৰ টাইলছ চাই আছো যিহেতু আমি নিজৰ ঘৰৰ কাৰণে টাইলছ ল'বলৈ আহিছিলোঁ প্ৰথমতে আমি ৰুমৰ ফ্ল'ৰৰ কাৰণে টাইলছ চাই আছিলোঁ দেউতা আৰু মই ইফালে কিবা কথা পাতি আছোঁ আৰু দোকানীজনে কৈছিল টাইলছখিনি কিমান স্লিপ কৰিব এনেকৈ ফৰিৰে মোহাৰি চাবলৈ দিছিলে আৰু মই এনেকৈ চেক কৰি চাই আছিলোঁ দুটা বেলেগ ডিজাইনৰ টাইলছ আমি চিলেক্ট কৰি লৈ ল'লোঁ সেইবোৰ বাৰু লগোৱা হোৱাৰ পাছত দেখুৱাম এতিয়া গৈ আছোঁ বাথৰুমৰ টাইলছ চাবলৈ ডিজাইনবোৰ দেখিছে কনফিউজ হৈ গৈছোঁ ইমান ধুনীয়া ডিজাইনত ইউনিক ষ্টাইলত আছিল আমি তিনিওজনে চিন্তা কৰি লৈছোঁ কোনটো লওঁ কোনটো নলওঁ যিহেতু কনফিউজত আছোঁ আমি তিনিওজন ভালদৰে চাই লৈছোঁ যাতে ঘৰত গৈ ভাবিবলগীয়া নহয় যে এইটো নানি সেইটোৱে আনিব লাগিছিল আৰু ইয়াৰ বেচিনৰ কালেকশ্যনখিনিও যথেষ্ট ধুনীয়া আছিল নতুন ডিজাইনত আছিল আৰু নতুনকৈ ঘৰ এখন সজাই ঘৰখনত প্ৰয়োজনীয় সকলোবোৰ সামগ্ৰী এইখন দোকানত পোৱা যায় আপোনালোকো আহিব পাৰে দোকানখন আছে মঙলদৈ ব্লক চকত দোকানখনৰ নাম হৈছে গ্ৰীণ হাউচ এইফালে তাক চাওকচোন মিৰৰ এখন দেখিবলৈ পালেই হ'ল ষ্টাইলত লাগিছে একদম দৰা যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে সকলোতকৈ আগতে পায় আজিলৈ বাই